দেখোন এহঁতৰ ঘৰতে যাওঁ ৰ কাপোৰ বেপাৰী আহিছে কাপোৰকে চাওঁ ঘূৰ আপোনাক লাগব নেকি বাইদেউ চাহ কি আনছে দেখাওচোন আৰু চাওঁ কাপোৰযোৰটো ভালেই লাগছে কিন্তু কি হ'ব লগত পইচাই নাই এটা কাম কৰোঁ মনে মনে একযোৰ কাপোৰ ৰাখি থৈ দিওঁ এইযোৰ কাপোৰে ৰাখি থৈ দিওঁ ইয়াতে থাকক দে এই দুযোৰ লৈ যাওঁ দি থওঁ ভাল লাগে এদিন আনি ৰাখিম যে হ'ব দিয়ক বাইদেউ তিনিযোৰ কাপোৰ আছে এটা দেখোন দুযোৰে আছে কি হ'ল তই মোক দেখোন দুযোৰে দিছ ক'ত তিনিযোৰ দিছ বাইদেউ আপোনাক দেখোন তিনিযোৰে কাপোৰ দিছোঁ কি তই মানে মোক চোৰ বুলি অবাৰ যা মোৰ মানুহটোৰ নামতে এইমাত্ৰ ওলাই যায় এবার তো কাপড় ললোয়ে তারপরে সারে মাথা কি মজা লাগছে এবার পিন্ধিয়ার পুরা জাম আর এঘৰ মানুহ তাত খুঙাত কৰি নুখুঙাই ভাল আছিল লুজে হ'ল সেই ঘৰ মানুহ তাত বাকী দিছিলো ৰ উঠবাই যাওঁ ৰ বাইদেউ আপোনাৰ যে যোৱা বছৰৰ বাকীটো বাকী খুজিবা আহিছে মানুহটোৱে দৰমহাই পোৱা নাই মোক মানে পইচাটো লাগিছিল দুৰ্গা পূজা আহিল অহা মাহত দিম দে ভাল কাপোৰ আছে যদি দেখুওৱা দেখা আছো ৰ'ব কিমান দাম এছো 2,000 টকা কম নহ'ব নহয় বাইদেউ 1,000 হ'ব দিয়ক 1,000 দিলে হ'ব অলপ কমোৱা মোৰতো এতিয়া পইচা নাই একেলগতে বাকী দিলে হ'ব নে হ'ব দিয়ক আজি চালা বহুনিয়ে নহয় কাপোৰ বেপাৰী আহিছে মূৰ্তিটো নাহাতে কাপোৰ বেপাৰীটোক খেদাই ভাল দাদা কাপোৰ লাগব নেকি বঢ়িয়া বঢ়িয়া কাপোৰ আনছ মূৰ্তিটো নাহাতে তই পলা নহবা গৰু গোপ খাবি তই দাদা কি কৰে মই কাপোৰ বিক্ৰী কৰিব আহিছো তোক যাবা দিছো না নাই এৰে পৰা যা এৰে পৰা নে পইচা নাই 30 কাপোৰ কিনি দিবা ইফালে দুৰ্গা পূজা আহিছে কৰপৰা বা আহে মৰবা